হে দোস্ত, কি খবৰ? দোস্ত, যোৱাকালি দিনটো মোৰ কাৰণে বহুত বেয়া দিন আছিলে। কেলে বেয়া দিন এতিয়া মই তাকে ক'বলৈ আহিছোঁ। ভিডিঅ'টো নবনালোহেঁতেন, কিন্তু ভিডিঅ'টো অকণমান দৰকাৰী হয়। মানে সেইকাৰণে মই ভাবিলোঁ, বহুত চিন্তা কৰিলোঁ। বহুত চিন্তা কৰাৰ পিছত মই ভাবিলোঁ বনাই দিওঁ। এইটো অকণমান দৰকাৰী ভিডিঅ' হয়। দৰকাৰ মানে যিসকল মানে ল'ৰা ছোৱালী এইটো ক্ষেত্ৰত যাব মানে আগবাঢ়ি, তো তেওঁলোকৰ কাৰণে অকণমান দৰকাৰী হয়। বলক ভিডিঅ'টো বনাওঁ। বৰ্তমান এতিয়া আছাম পুলিচৰ ইণ্টাৰভিউ চলি আছে আমাৰ অসমত। তো তাৰ বিষয়ে মই দুটামান ক'ব বিচাৰিছোঁ। মোৰ যোৱাকালি হৈ গ'ল আছাম পুলিচৰ ইণ্টাৰভিউ। মোৰ আছিলে যোৰহাট ৰিজাৰ্ভ পুলিচ। মানে চবেই চাগে ভাবি আছে নহয়, আছাম পুলিচত কি কি নিব লাগিব, কি কাগজ পাতি লাগিব, আকৌ কেনেধৰণে প্ৰচেছবিলাকৰ কথাটো বহুতে চিন্তা কৰি আছে, কেনেকৈ হ'ব, কি ধৰণে হ'ব। তাৰ কাৰণে মই দুটামান মই নিজে যিকেইটা পাই আহিছোঁ তাকে মই আপোনালোকক ক'ব বিচাৰিছোঁ। ইণ্টাৰভিউ ফাৰ্ষ্টে মোৰ ৰিপৰ্টিং টাইম আছিল 10টা বজাত। 10টা বজাত মোৰ ৰিপৰ্টিং টাইম আছিলে। মই প্ৰায় 7টা বজাত তাৰ পাই গ'লোঁ। মানে 7টা বজাত মই ৰিজাৰ্ভ পাই গ'লোগৈ। ৰিজাৰ্ভ পাই মই আপোনাৰ লাইন পাতিলোঁ। লাইন পতা টাইমত ক'লে প্ৰতিখন ডকুমেণ্টছৰ দুটা কপি জেৰক্স লাগে। প্ৰতিখন ডকুমেণ্টছৰ মই দুটা কপি জেৰক্স কৰিলোঁ, ফটো বনালোঁ। সেইবিলাক বৰ্তমান ৰানিং কৰা টাইমত নালাগে, ৰানিং কৰি পাছ কৰিলে তেতিয়া সেই ডকুমেণ্টছবোৰ প্ৰয়োজন হ'ব আপোনাৰ। দুটা কপি যে কথা কৈছিলে, সেই দুটা কপি ৰানিং পাছ কৰাৰ পিছত প্ৰয়োজন হয়। তাৰপিছত লাইন পাতি পিনে মই 10টা বজাত আছিলে, মই 7টা বজাতে মোক বহাই দিলে। মই সোমাই গ'লোঁ ভিতৰলৈ। জেৰক্স কপি আছিলে মোৰ লগত দুটা লগত ফটো আছিলে। সোমাই গ'লোঁ। সোমাই গৈ তাততো বহুত ধৰণৰ আছে। ফাৰ্ষ্টে মই জেগা ফিল্ডৰ ওচৰ পোৱাৰ লগে লগে আমাক বহাইছে। বহাই পিনে এডমিট কাৰ্ড চাইছে। এডমিট কাৰ্ড চোৱাৰ পিছত আপোনাৰ এডমিট কাৰ্ড, মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব। ছেকেণ্ডতে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড, তাৰপিছত পাছ চাৰ্টিফিকেট, এইবিলাক চেক কৰিছে। চেক কৰাৰ পিছত আপোনাৰ ছেকেণ্ড লৈ গৈছে, ছেকেণ্ড কাউণ্টাৰত লৈ গৈছে মোৰ আপোনাৰ হাইটৰ কাৰণে। হাইট আৰু চেষ্ট জুখিছে। হাইট আৰু চেষ্ট জোখাৰ পিছত আহি গ'ল মোৰ আকৌ আপোনাৰ হাইট চেষ্ট জোখাৰ পিছত মোক চেষ্ট নাম্বাৰ দিছে। মোৰ 685 আছিলে মোৰ চেষ্ট নাম্বাৰ। তাৰপিছত আপোনাৰ ৰানিঙলৈ ৰেডি হয়। তাৰপিছত মই ৰানিঙলৈ ৰেডি হ'লোঁ, ৰানিং কৰিলোঁ, আহিলোঁ কৰি ফটোৰ লগতে তাৰপিছত আপোনাৰ এডমিট কাৰ্ড, যিখন আপোনাৰ আছাম পুলিচৰ এডমিট কাৰ্ড ওলাইছিলে সেইখন কপি লাগিব। ফাৰ্ষ্ট আপোনাৰ ৰিপৰ্টিং টাইমত গৈ পিনে আপুনি এডমিট কাৰ্ড দেখুৱাব লাগিব। তাৰপৰা আপোনাৰ গ্ৰাউণ্ডলৈ ভৰাব। তাৰপিছত বহুৱাব, আপোনাৰ চেক কৰিব এডমিট কাৰ্ড। আৰু তাত দুটামান প্ৰচেছ আছে আপোনাৰ। মই দেখিলোঁ কিছুমান মানুহৰ আপোনাৰ ডকুমেণ্টছবোৰ খেলি মেলি হৈ থাকে। ডকুমেণ্টছ খেলি মেলি মোৰে হৈছিলে। মোৰ নামটো হৈছে পৰাগ, PARAG। কিন্তু মোৰ আপোনাৰ মেট্ৰিকত আছে PARAG, কিন্তু মোৰ হায়াৰ ছেকেণ্ডেৰীত আছিলে PORAG। তাৰ কাৰণে মোৰ খেলি মেলি লাগি গ'ল। খেলি মেলি লগাত কিন্তু মই সোমালোঁ 7টাতে, দৌৰিবলৈ পাইছোঁ মই 4:30। এই অকণমান সৰু এটা শব্দৰ ভুলৰ কাৰণে মই 4:30টাত মই দৌৰিবলৈ পাইছোঁ। পাছবেলা সন্ধিয়াই লাগিলে আৰু আপোনাৰ 4:30। ৰাতিপুৱাই নোখোৱা নোবোৱাকৈ গ'লোঁ। তাতে আৰু পানী খাই মই গোটেই দিনটো 5টা বাজিলে মোৰ ফিল্ডতে দৌৰি মেলি হোৱালৈকে মোৰ 5টা বাজিলে। কিন্তু মই ঘৰৰ পৰা ওলাইছিলোঁ 5টা বজাতে। তেনেকৈ পানী দুনি খাই আৰু দৌৰিলোঁ। সেই এটা শব্দৰ কাৰণে মই গোটেই দিনটো মই খাটিবলগীয়া হ'ল মোকে লঘোণে। সেইটোকে নহওক বুলি মই আপোনালোকক কৈ দিছোঁ, যিসকল ল'ৰা ছোৱালীয়ে আপোনাৰ এতিয়া এসপ্তাহ আছে বা 3-4 দিন আছে,
সেইসকল ল'ৰা ছোৱালীৰ কাৰণে মানে বহুত সুবিধা হৈছে। বহুতে চিন্তা কৰি আছে মই কি নিম কি নিনিম, কি কাগজ লাগিব কি নালাগিব। তো সেইখিনিৰ কাৰণে অলপ ভাল হ'ব, মই সেইখিনি কৈ দিছোঁ। যদি এনেকুৱা কিছুমান কাষ্ট চাৰ্টিফিকেট ভুল থাকে বা শব্দৰ স্পেলিং ভুল থাকে, তেওঁলোকে মানে আগতে ক্লিয়াৰ হৈ যাওক এইবিলাক কাগজ পাতিবিলাক। আৰু ইয়াত কাষ্ট চাৰ্টিফিকেট যদি খেলি মেলি থাকে, বহুত সুবিধা হৈছে। আমাৰ যোৰহাট DC অফিচ আছে আপোনাৰ কোৰ্ট, তাত আপোনাৰ কোৰ্ট এফিডেভিট কৰিলেও হৈ যায়। কোৰ্ট এফিডেভিট কৰিও আপোনালোকে তাত দেখুৱাব পাৰে। কিন্তু কোৰ্ট এফিডেভিট কৰোঁতে আপোনাৰ যিখন পুৰণা আপোনাৰ কাষ্ট চাৰ্টিফিকেট বা ডকুমেণ্টছ, সেইখন আপুনি লগত নিব লাগিব তাৰমানে। সেইখন নিয়াৰ পিছতে আপুনি তাত দেখুৱালে আপোনালোকৰ একো প্ৰব্লেম নহয়। এই এটা সৰু শব্দৰ কাৰণে মানে নহ'লে মোৰ নিচিনা হ'ব আপোনাৰ, কেইঘণ্টা কাটিবলগীয়া হয় ঠিক নাই। কিন্তু লাষ্টত মোক কৈ দিলে শব্দ এটা উচ্চাৰণহে ভুল বোলে, এটা ৱৰ্ডহে ভুল বোলে, হয় মিলি যাব। কিন্তু মিলি যাব বুলি কোৱাটো মই 4টা 4:30লৈকে মই ৰ'বলগীয়া হৈছিলে সেইদিনাখনি। কিন্তু মোৰ কি হ'ল, এনেকুৱা ধৰণৰ হ'ল, মই বেয়া কৰা নাছিলোঁ একচুৱেলি। মই মাৰোঁতে ঠিকে দৌৰিলোঁ। মোৰ 14 পাক দৌৰিছিলোঁ। মই দৌৰিছিলোঁ এইখন মোৰ কাগজ 12 মিনিট 44 ছেকেণ্ডত মই 14 পাক দৌৰিলোঁ। মোৰ নিজৰ গাতে ভুল হৈছিলে সেইদিনাখনি, ভুলৰ কাৰণে মই কোৱালিফাই নহ'লোঁ। 12 মিনিট 46 ছেকেণ্ডত মই 14 পাক দৌৰিলোঁ। তো মোৰ দৌৰিব লাগিছিলে 16 পাক। 16 পাক দৌৰিব লাগিছিলে। ভুলটো মোৰ নিজৰে আছিলে, হিচাপত খেলি মেলি হ'ল, 2 পাক নদৌৰিলোঁ। কিন্তু মোৰ সময় বহুত থাকি গ'ল। 14 মিনিট টাইম দিয়ে, কিন্তু 12 মিনিট 46 ছেকেণ্ডত মই 14 পাক দৌৰিলোঁ। আৰু মই যদি এনেকৈ দৌৰি থকাহেঁতেন হিচাপ কৰি ভালকৈ, মোৰ এইটো কোনো প্ৰব্লেম নহৈছিলে, মই ধুনীয়াকৈ আৰামত পাছ কৰি গ'লোহেঁতেন। 12 মিনিট 46 ছেকেণ্ডত যেতিয়া মই 14 পাক দৌৰিছোঁ, আৰু 2 পাক দৌৰাটো মোৰ কোনো ডাঙৰ কথা নাছিলে, মই আৰামত দৌৰিব পাৰিলোহেঁতেন। কিন্তু মোৰ ভুল নিজৰে। যিসকল ল'ৰা ছোৱালী এতিয়া যাব দৌৰিবলৈ, কিন্তু এইটো ভালকৈ হিচাপ কৰি যাব। দৌৰা টাইমত কোনো তাত হিচাপ কৰি নিদিয়ে, নিজে দৌৰাটো নিজে হিচাপ কৰিব লাগিব। প্ৰতিটো ল'ৰাই, প্ৰতিটো কেণ্ডিডেটে যে পাক দৌৰে সেইটো নিজে মনত ৰাখি যাব। মই এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ, যাতে মোৰ গতে ভুল যাতে বেলেগৰ নহয়। মই যি ভুল কৰিলোঁ, মোৰ ভুলটো যাতে বেলেগৰ নহয়, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। মই আৰামত পাছ কৰিলোঁহেঁতেন। দেখিছে এইটো টাইম, এইটো 14 পাক দৌৰিছোঁ আৰু 2 পাক থাকিলে। এইটো মোৰ ভুল আছিলে, আৰু ভাগ্যটো লাগিব বাৰু। ভাগ্যই যদি নকৰে আৰু মইনো কোন, ভাগ্যতে নাই বুলি ধৰিছোঁ, একো নাই, এইবোৰ বাদ দিছোঁ। মই ভিডিঅ'টো নবনালোহেঁতেন, মোৰ এনেই মন চন ভাল নহয় কালিৰ পৰা। কিন্তু উপায় নাই, মই বনাই দিছোঁ। কিন্তু মই যিটো ভুল কাম কৰিলোঁ, সেইটো যাতে আনৰ নহয়, সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। নহ'লে এইটো ভিডিঅ' মই নবনালোহেঁতেন। মানে কি, প্ৰতিটো কেণ্ডিডেটে, প্ৰতিটো ল'ৰাই হিচাপ কৰি যাবা, কেইপাক দৌৰিছা নেকি, সেইটো তাত কোনেও হিচাপ কৰি নিদিয়ে, নিজে হিচাপ কৰিব লাগিব। আৰু ধুনীয়াকৈ দিয়া ইণ্টাৰভিউ, ধুনীয়াকৈ পাছ কৰা। শুভেচ্ছা থাকিল চবৰে, সকলো ল'ৰা ছোৱালীলৈকে মোৰ শুভেচ্ছা থাকিল। বাই বাই।